তো হে গাইজ গুড ইভিনিং আমি বৰ্তমান মানে পথাৰত ওচৰত আম খাব আহিছোঁ আমাৰ এইফালে সৰপু সপু হাই কৰি দি দে সপু আম ভৰাব নসৰিল গাইজ তো গাইজ মানে কি বহুত দিনৰ মোৰ ভিডিঅ'টো বনাব আৰম্ভ কৰিছোঁ আৰু এইফালে আমি আম খাব আহিছোঁ এইফালে সৰপু আম খৰাইছোঁ দুটামান তো এটা দুটা তিনিটা আৰু দুটামান আছে পিছফালেও আছে বোলে তো গাইজ আম দুটামান আছে আমকেইটা লৈ লওঁ গাইজ দেখাই কিন্তু বহুতে বুলি হাৰ মানি গৈছে সদায় মালি মাৰা নাই আৰু এইফালে আমাৰ অবিনাশ আছে অবিনাশ হাই কৰি দি তো ডেভিড আছে গাংগুল আছে মানে ভাৰ্গৱ এইকেইটা আম আৰু এই মানে এইখিনি গাইজ বেলেগ বুলি নহ'ব এইখিনি হৈছে কলাখাৰ মানে চৌদা নাই এটা আছে নিমখ এটা আছে জলকীয়া আৰু আমি আজি মানে পুৰা আম চাম খাই দেখি আছোঁ আৰু এইফালে মানুহ আহিছে মানুহ হাই কৰি দিয়ে মজা এক দেখছিলে গাইজ ৰ'ব মই দেখি আছোঁ হাই কৰি দিয়ে তো গাইজ মানে আমাৰ বিয়া এখন আছে আমি গোটেইকেইটা বিয়া চিয়া খাই আহি পুৰা আম এটা পালোঁ গাইজ তো বিয়া চিয়া খাই আহি বঢ়িয়াকৈ মানে আছোঁ আহি কিনে আৰু ইয়াতে আমি বঢ়িয়াকৈ এতিয়া আম খাম আৰু আম খাম মানে গাইজ আম পাৰি আছে গাছডাল গাইজ আম কিন্তু বহুত আছে আৰু মানে আমাৰ এটা বিখ্যাত আম বছৰটো যদি আমি এডাল আম একবাৰ নাখাওঁ ছুটি নাপাওঁ তো গাইজ আমকেইটা থৈ লওঁ বঢ়িয়াকৈ কুটি মেলি খাই আজি দেখি আছোঁ তা কি কৰি আছে হা বিয়া পাতি বোলে দে আম পাৰবি নেকি এডাল দি সেই পাৰবে কেইটা আম পাৰলি তই এটাও পৰা নাই বেছি মানে এটা আম পাৰব পৰা নাই আৰু মানে আহি পুৰা আমে আম পাৰি আছে হ'ব দে আমাৰ হচি কেইটা টেকা নাই তই নীল যা তই আম খুচি দুটামান আমকেইটা বদলি লওঁ আৰু ইয়াতে পাৰি থাকিব মই এইফালে কাটি থাকিম আহক গাইছ মাৰ হচি গাইছ হচি দুটা হচি তো গাইছ আৰু মানে আমি চুৰি লৈছোঁ বাৰু ঘৰত বাকী আমি মানে যিগিলা যোগাৰ আনিছোঁ এইখিনি বাৰু ঘৰতে আনা বাকী ইয়াতে যি গিলাচত যি আনা দেখছি মানে আপোনাৰ জলকীয়া আছে এইফালে নিমখ আছে তো এইগিলা মানে আমাক আৰু ঘৰৰ পৰা আনা গাইছ বিয়া আছিল আমি বিয়াত ভাত চাত বিলাই আছিলতো তাৰপৰা মানে এনেকৈ লৈছোঁ যে আমি আম খাব যাব লাগিব কিয়ে বাবা আৰু সেইফালে এইটো চাব দূৰত দেখি চাব ৰঞ্জিত দাই মানে পুৰা পাত কাটি পাত আনি আছে আম খাব লাগিব না ঐ ৰঞ্জিত দা হাই তো গাইছ কয়ে ঐ তো গাইছ পুৰা পাত লৈ আহিছে ৰঞ্জিত দাই আৰু গাইছ আমাৰ এইটো যিটো মন্দিৰটো মানে দেখা পাই আছে এইটো বাঁহৰ আৰু ওপৰত টিং লগোৱা আছে এইটো মানে আমাৰ চুবুৰীত নতুন লক্ষী মন্দিৰ বনোৱা হৈছে তো এইটো বাৰু ভালকৈ কমপ্লিট হৈ লওক মই দেখাম এটা ভিডিঅ' এটা কৰি গাইছ বৰ্তমান মানে এতিয়া আম কাট পেলাইছো মই মানে আমৰ বাকালটো এৰি দিম আপোনাৰ এখন পাতত আমটো কাটি দিওঁ এইফালে লৈ আহ তো গাইছ এনেকৈ লৈ মানে এনেকৈ আমটো এনেকৈ কাটিব লাগিব আৰু মোক দেখক বাৰ তো গাইছ মানে বহুত দিনৰ মূৰত ভিডিঅ' বনাই আছোঁ তো আকৌ চাব আজি তেওঁতো সদায় ভিডিঅ' দিব চেষ্টা কৰিম আৰু ইফালে এটা আম কৰি আছে একবাৰ দেখি দিয়া মানুহ চাৰিওফালৰ পৰিৱেশটো ভিডিঅ'টো কৰি দিয়ে আৰু চুৰি খান্দিছোঁ এতিয়া এখন আঙুলিত লাগে সেই বাক্সাটো থৈ দিবি তো গাইছ আমকেইটা মানে মই চেলে লৈ কিনে কুটি উঠি লগ পাই আছোঁ আৰু ইফালে সিহঁতো কিবা কিবি কৰি আছে মই বঢ়িয়াকৈ দেখি আছোঁ বাৰু সপু কিনিলে সপু দেখি দিক বেয়া সৰফত লৈ আহিছি মানে গাইছ সৰফত মানে আহিছে আমি আমটো খৰাব লাগিব না গাছতে হ'ব দি তো গাইছ মইতো মানে আপোনাৰ গাছৰ পৰা এনেকৈ আম চাম খৰাব নোৱাৰোঁ উঠফাটো নৰোৱে আৰু মানে ইয়াতে সৰি আছে তো এহঁতক একবাৰ চাই লওক আপোনালোকে কিমানকেইটা চলি আমাৰ সন্ধ্যা সময়তো মানে পুৰা লাগি আছে আৰু ইফালে এনেকৈ বহি আছে ঐ ডেকা গাছ কাটিব নাগে গম পা নাই কে এইটো নাপায় কিন্তু এইগিলা ফুল হৈছে এইগিলা তই সৰি লাগে এতিয়া বিয়া পাতিলি বোলে পিছফালে বোলে ঘৰত থাকা কৰিছে পিছফালে ঘৰত থাকা কৰিছে বোলে ডেকা তই 18 তাৰিখে শ্বিলং যাবি ন তো গাইছ 18 তাৰিখে আমাৰ ডেকা শ্বিলং যাব যদি মোৰ যাওঁ ভিডিঅ'টো পাবই যদি মই নাযাওঁ ডেকা কৰি দিয়ে ভিডিঅ'কেইটাই মই এডিট কৰি হ'লেও আপোনালোকক দেখামে গাইছ চাবি এইবোৰ ভিডিঅ' নবনাওঁ বুলি কৈ থাকাতো এইবাৰ বনাম বেয়াকৈ বনাম নে কি ডেকা শ্বিলং এই খৰি বেছি তই এনেই ইনকাম কৰা সেই পইচা দি শ্বিলং যাবি এনে তো গাইছ আমাৰ ডেকা চাই ল'ব পাৰে আৰু এইফালে সৰুপুৰো আপোনাৰ এইটো অবিনাশ পুৰা মানে একদম আম সৰে আছে আৰু গাইছ আমডাল আছে এইডালে
আৰু মানে কি আমাৰ বৰ্তমানলৈকে ইমানকেইটা আম কালেক্ট হ'ল তো কেইটা আছে 3টা 6টা 8টা 8 3 11 12 13 প্ৰায় আমাৰ 15টামান আম হৈছে আৰু 15টামান আম হৈ গ'লে মানে 30টামান আম হৈ গ'লে হৈ যাব আৰু গাইছ এটা বস্তু দেখাই দিওঁ এই যে আমগিলা এনেকুৱা দেখা পাইছি আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি ক'বচোন আমাৰ ফালে মানে কুলিবাদা বুলি কয় কুলিবাদা আম এই দিবিৰ কি বুলি কয় এইটো কুলিবাদা এইটো কুলিবাদা আম হয়নে দাদা এইটো কুলিবাদা আম এইটো বেলেগ জাগাত কি বুলি কয় গাইছ এইটো Mut, jeg har da de vil få din selv. Hæ? Ja da. Han er. Så guys, আম কাটি আছো হেদি গছ চাৰিফালে এই গুলিপাতা আছে এক গেহেদি বুঢ়া সিয়ে আগতে পকা কুলিবাদা আম দৰ্শকসকল পকা সদৈ গুলি দিছে সদৈ এনেকা দিকে সদৈ দিব কৰিবি তীৰ্থ খাদ্যজত মই তৈত বগাই খেলা ডাইলগ আহিছা মাতে তপন আহা পাচ্ছিল এই হাতে এটা তো গাইছ আমি মানে আম কুটি আছিলো দেখা পালে কিন্তু মানে আম অলপ কমি গ'ল তো সেইকাৰণে আকৌ ডেকা ফিল্ডত নিমিৰিছো ই সৰাব নোৱাৰে এনেই মানুহটো আহে তো এইফালে ৰঞ্জিত দা আছে এইফালে সৰু আছে আৰু সৰু যেন চলি আছে হ'ব আম লাগে আম হচ্ছে হচ্ছে তো গাইছ আৰু যেন আম কৰিলো আম যেতিয়া কৰিলো কিন্তু কুটি কিনে অলপ বেছি হ'লি চাই আছো অলপ তাতে অমিনিয়াতে খাই যাব গম পাইছে নাই তাতে অমিনিয়াতে খাই যাব কি ভাবিছ কোন দি জাগা তুমি কোন দি